তুমি মোৰ বুকুতে গোপনে গোপনে আহি সোমালাহি তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ জানো কোনে কোনে ঘূৰালে চিলাখন আজি 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 তুমি মোৰ বুকুৰ মাজতে ফুলা উতলা ফাগুনৰ ৰঙা পলাশ তুমি মোৰ বুকুৰ মাজতে ফুলা উতলা ফাগুনৰ ৰঙা পলাশ ৰঙালায়ে বুকু অনুভৱ। হেল্ল' গাইজ, কি খবৰ, কি কৰি আছে? আশা কৰোঁ সকলোৰে ভাল আৰু এই মাজৰাতিখন আপোনালোকে নিশ্চয় শুয়ে আছে আৰু আজিৰ ব্লগটো আমি ৰাতি 12টা বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। গতিকে নিশ্চয় গমেই পাইছে যে এটা স্পেচিয়েল ৰিজন থাকিব, নহ'লেনো 12টা বজাত ৰাতি কোনে ব্লগ বনাই, নহয় জানো? গতিকে মই দীপ্তিয়ে আপোনালোক সকলোকে আমাৰ এটি অন্য ব্লগলৈ স্বাগতম জনাইছোঁ। ৱেলকাম বেক টু আৱাৰ চেনেল মিষ্টাৰ এণ্ড মিছেছ ডেকা। আৰু আশা কৰিলোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব যে ভিডিঅ'টো চাই কেনেকুৱা পালে। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব আৰু লগতে আমাৰ যিসকল নতুন আলহী আছে তেওঁলোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে আমি নতুন ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাই থাকিব। তেনেহ'লে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এতিয়া স্পেচিয়েল ৰিজনটো কি সেইটো চাগে অকণমান গম পাইছে, যিহেতু আমি কেক কটা দেখুৱালোঁ আপোনালোকক ষ্টাৰ্টিঙতে। হয়, আজি আমাৰ মেৰেজ এনিভাৰ্চাৰী হয়, 9 অক্টোবৰ 2014ত আমাৰ বিয়া হৈছিলে। এতিয়া মিষ্টাৰ ডেকাই ক'ব কেইবছৰ হ'ল আমাৰ বিয়া হোৱা? 7 বছৰ হ'ল। 7 বছৰ 7 বছৰে মই জেলি আছোঁ। 7 বছৰে ঝেলি আছে বোলে, মই ঝেলা নাই। চ' আমাৰ বিয়া হোৱা আজি কমপ্লিট হ'ল 7 বছৰ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি এনেদৰে সদায় একেলগে থাকিব পাৰোঁ আৰু জীৱনটো কটাব পাৰোঁ, সুখে দুখে যিয়ে নহওক আমি যাতে একেলগে থাকিব পাৰোঁ। সেইটো বহুত এটা জৰুৰী হয় এটা ৰিলেশ্যনশ্বিপত। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব আমি এনেদৰে সদায় হাঁহি ফূৰ্তি কৰি থাকিব পাৰোঁ আৰু সেয়াই। আৰু ভাবিলোঁ আজি এটা সৰুকৈ ব্লগ বনাই দিওঁ, যিহেতু এটা স্পেচিয়েল অকেজনো হয় আৰু আপোনালোকৰ লগত যিহেতু সকলো কথা শ্বেয়াৰ কৰোঁৱেই, এইটোনো কিয় নকৰোঁ, কাৰণ এইটো আমাৰ লাইফৰ চবতকৈ মানে স্পেচিয়েল। আমাৰ চেনেলটোৰ নামো মিষ্টাৰ এণ্ড মিছেছ ডেকা। গতিকে মিষ্টাৰ এণ্ড মিছেছ ডেকাক দেখে বাৰু আপোনালোকে, কিন্তু এনেধৰণে দেখা নাই। ভিডিঅ'ত দেখে, এওঁ বেছি নোলায় কাৰণ এওঁ ব্যস্তও থাকে, যেতিয়া সময় পাই ওলাই বাৰু। গতিকে সেয়াই আৰু ভাবিলোঁ আপোনালোকৰ লগত আমাৰ অকণমান এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰি দিওঁ, নহয় জানো? যেতিয়াহে গম পাব নতুনসকলে, যিসকলে বিয়া পাতিমকৈ আছে তেওঁলোকে গম পাব তেতিয়াহে, নহয় জানো? বিয়া হোৱাৰ পিছত গম পাব। বিয়া হোৱাৰ পাছত বা কি গম পায়। বাৰু তুমি কোৱাচোন, বোলে মানে আমাৰ 7 বছৰ হ'ল, তোমাৰ 7 বছৰে কেনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল বিয়া পাতি? একচুৱেলি ক'ব গ'লে 7 বছৰ এটা মানে বিশেষ এটা এক্সপিৰিয়েঞ্চ পালোঁ। যেনেকুৱা কলেজ লাইফৰ এটা বেলেগ এক্সপিৰিয়েঞ্চ পালোঁ, তাৰপৰা যেনিবা পঢ়া লাইফক বাদ দি যিটো আমাৰ মেইন লাইফ, যিটোত আমি জীৱন বাটত আমি আগবাঢ়িছোঁ, তাৰে মানে এজনী সংগী লগৰী মানে
লগৰী এজনী বহুত মানে ভাল হোৱাটো অতিকৈ আৱশ্যকীয়। সেইখিনি গুণ তেনেহ'লে তুমি ভাল লগৰী পালা নে বেয়া লগৰী পালা? সেইটো আৰু সেইটো ভালেই পাইছোঁ বাৰু, ক'ব গ'লে ভালেই। তাই গোটেইখিনি আছে। এজনী ছোৱালীৰ গাত যিখিনি গুণ থাকিব লাগে সেইখিনি তাইৰ আছে। আজি বিয়া হোৱা 7 বছৰ হ'ল। এই 7 বছৰে দীপ্তিয়ে মোক আজিলৈকে ক'তো অকলে এৰি যোৱা নাই। তাই আনকি ঘৰলৈকে নাযায়। মোৰ যেনেকুৱা মই কিছুমান কামত ব্যস্ত থাকোঁ, মই ঘৰত যাব নোৱাৰোঁ, যেনিবা 2 বছৰ যোৱাই নাই ক'ভিডৰ কাৰণে, কিন্তু তাইও মোক এৰি যোৱা নাই এতিয়ালৈকে। আমি মানে এইটো একচুৱেলি ৰেকৰ্ড বুলি ক'ব লাগিব। আমাৰ এইটো ৰেকৰ্ড বুলি ক'ব পাৰে। একচুৱেলি আমাৰ যিদিনাৰ পৰা বিয়া হৈ মই আহিলোঁ, আৰু আমি যিহেতু বেছি টাইমো পোৱা নাছিলোঁ, আমাৰ নিয়মবিলাকো সোনকালে কৰিছিলে, কাৰণ এওঁ ছুটি কম পাইছিলে, আৰু আমি তেতিয়া আছিলোঁ মহাৰাষ্ট্ৰত। বিয়াৰ সময়ত এওঁ মহাৰাষ্ট্ৰত আছিলে ৱৰ্কিং। চ' বিয়াৰ পিছতে মানে আমি মাত্ৰ 10 দিনমানহে আছোঁ চাগে ন, 10 দিনমানতে চব নিয়ম পাতি কৰি আমি 13 ডেজ মানে আমি 9 তাৰিখে বিয়া গৈছে, 19 তাৰিখে আমি ৰিটাৰ্ণ কৰিছোঁ। মানে মোৰ মনত আছে এতিয়াও ডেটটো। চ' 19 তাৰিখে আমি ৰিটাৰ্ণ হৈছোঁ, মানে মহাৰাষ্ট্ৰত আহি গ'লোঁ। আৰু তাৰ পিছৰ পৰা আজিলৈকে, আজিৰ এই ডেটটো 9 অক্টোবৰ, আপোনালোকে মনত ৰাখিব, 9 অক্টোবৰ 2021। আজিলৈকে আমি দুটাই অকলে ইজনে সিজনক এৰি ক'তো যোৱা নাই। এদিনৰ কাৰণেও যোৱা নাই, মানে এটা ৰাতিৰ কাৰণেও যোৱা নাই, ক'তোই যোৱা নাই। গতিকে সেইটো আমাৰ এটা ৰেকৰ্ড বুলিয়ে ক'ব পাৰি। সেইটো কাৰণ মই অকলেও কেতিয়াও মাৰ ঘৰত যোৱা নাই, বা মোৰ দাদাহঁতো থাকে, নয়দাত থাকে দাদাহঁত, তাতো মই যোৱা নাই ইভেন অকলে মানে থৈ। কাৰণ জানেই ন, অকলশৰীয়া মানুহ দিগদাৰীও হয়, আৰু এতিয়া খোৱা লোৱাৰ যিহেতু এটা হেবিট হৈ গৈছে, গতিকে সেইটো এটা প্ৰব্লেম পায়। কাৰণ এওঁ বনাব বিৰাট টান পায়। এইটো কথা নক'বা, মই বনাব জানো একচুৱেলি, কিন্তু নবনাই। অকণমান এলাহ লাগে, কিন্তু মই বনাব জানো। তাইক মই ইভেন তাইৰ অসুখত মই বনাই খুৱাইছোঁ। তাইক বহুতখিনি মই খুৱাইছোঁ। তাই সেইটো কথা জানে। বনাব কিন্তু টান পায়, বাকী চব কাম কৰি দিব, কিন্তু বনাব লাগিলে অকণমান দিগদাৰী পায়, সেয়াই। চ' সেইটো এটা আমাৰ এটা ৰেকৰ্ড বুলিয়ে ক'লোঁ সেইকাৰণে আপোনালোকক, কাৰণ মই এদিনৰ কাৰণেও আজিলৈকে যোৱা নাই, বা তেওঁ যোৱা নাই, ক'তো যোৱা নাই। চ' সেনেকুৱা ইভেন অফিচিয়েল কামত গ'লেও মই লগত যাওঁ, এনেকুৱা ৰেকৰ্ড আছে। হোটেলত বহি থাকোঁ মই, তেওঁ অফিচৰ কাম কৰি আহে, এনেকুৱাও ৰেকৰ্ড আছে আমাৰ। গতিকে সেইটোৱেই। আৰু সেয়াই, আৰু এটা ৰিলেশ্যনশ্বিপত নিজৰ যিখিনি এৰা ধৰা থাকে, ৰিলেশ্যনশ্বিপ এটা থাকিলে চবেই এইটো বুজি পায় যে কিছুমান এৰা ধৰা কৰিব লগা হয়। যেনে ধৰক মই এতিয়া তেনেকৈ ঘৰত যাবলৈ নাপাওঁ, কাৰণ তেওঁৰ শ্বিডিউল বেলেগ হয়, মোৰ অকণমান বেলেগ হয়। গতিকে সেনেকুৱা প্ৰব্লেম কিছুমান থাকে। আৰু বুজাবুজিটো বহুত দৰকাৰী। যিসকলে বিয়া পাতিছে অলৰেডি জানেই, আৰু নতুনকৈ বিয়া পতাসকলেও লাহে লাহে অনুভৱ কৰিব। বুজাবুজি, বিশ্বাস আৰু কেয়াৰ লোৱাটো বহুত দৰকাৰী এটা ৰিলেশ্যনশ্বিপত, আমি তেনেকৈ ভাবোঁ। আৰু বাৰু খং উঠিও হয় বাৰু, এখেতে ক'ব এতিয়া, মোৰতো খং নাই ন। একচুৱেলি দীপ্তিৰ আটাইতকৈ ভাল গুণ কেইটামান আছে, আৰু কেইটামানতো অতিকৈ বেয়া গুণো আছে। তাইৰ বেয়া গুণটো হ'ল তাইৰ মানে কি, অতি সোনকালে খং উঠে। ঠিক আছে, মানে একচুৱেলি তাইৰ মানে কেনেকুৱা খং, মানে সেইটো আপুনি একচুৱেলি ভুলটো বাৰু, সেইটো একচুৱেলি তাই কি ডিচিপ্লিন মেইনটেইন নহ'লে তাইৰ খং উঠে। সেইটো বাৰু একচুৱেলি বেয়া গুণ বুলি মই ভাবোঁ, কিন্তু একচুৱেলি এইটো বেয়া গুণ নহয় যদি ভাবিব লাগে। কাৰণ তাই সেইটো মানে এটা যিটো অনুশাসন, সেইটো মেইনটেইন কৰিব বিচাৰে। যেনিবা মই আহিলোঁ অফিচৰ পৰা, টি চাৰ্টটো পেলাই দিলোঁ। টি চাৰ্টটো পেলাই দিয়াৰ পিছত মানে সেইটোৰ কাৰণে মানে কৈ থাকিব যে টি চাৰ্টটো তুমি ধোৱা, কেনেকৈ ৰাখিবা, কেনেকৈ তুমি হেংগাৰত। মানে কি হয়, যেতিয়া মানে এটা ডিচিপ্লিন মেইনটেইন হয় ন, তেতিয়া চব কামতে মানে কম টাইম খৰচ হয়। এতিয়া তেওঁ আহিলে, টি চাৰ্টটো তাত দলিয়াই থ'লে, মই আহি দেখিলোঁ, মই ধৰক কিবা ব্যস্ততাৰ পাছত আহি পেলাই দেখিলোঁ মোৰ টিঙিচকৈ খংটো উঠি যায়। কিন্তু তেওঁ যদি সেই কাপোৰটো হয়তো আলনাখনতে থৈ দিলে বা আলমিৰাতে সোমাই থৈ দিলে, তেতিয়া দিগদাৰী নাই। গতিকে সেইটোৱে মানে ডিচিপ্লিন হৈ থাকিলে কামবিলাকো সোনকালে হৈ যায়, আৰু তেতিয়া ভালো লাগে। বেয়া গুণ
ক'লে আৰু এটা বেয়া গুণ আছে তাইৰ মানে কেনেকুৱা তাইৰ যদি অসুখ হয় মানে যেনিবা তাইৰ কিছুমান প্ৰব্লেম থাকিলে তাই ডক্টৰে কিবা এডভাইচ কৰিলে যেনিবা টেবলেট খাব লাগে টাইমমতে সেই টেবলেটবিলাক তাই টাইমমতে নাখায় সেইখিনি মই ক'ব লাগিব যে তুমি টেবলেট খাইছানে তাইক মই খাম বাৰু কিন্তু সময়মতে তাই টেবলেটখিনি নাখায় আৰু তেতিয়া মই চাওঁ টেবলেটৰ এইটো কম আছে এইটো কিয় খোৱা নাই চোৱাৰ পিছতে তাৰপিছতে গম পাওঁ যে এই টেবলেটটো খোৱা নাই সোধাৰ পিছত কয় মই টেবলেটটো খোৱা নাই কিন্তু সেই ক্ষেত্ৰত কেনেকুৱা যদি মোৰ কিবা এটা হয় মই টেবলেট খাইছোঁ নে নাই একদম মানে সুধি থাকিব তুমি টেবলেট খালানে অফিচত গ'লা কি খালা তুমি চাহ খালানে ভাত খালানে মানে সময়টো চাই ল'ব এইটো সময়ত মানে লাঞ্চ টাইম হয় এইটো সময়ত মানে টি টাইম হয় সেইখিনি তাইক মই কৈ থৈ দিছোঁ তাই গম পায় সেই হিচাপত তাই সেই কথাখিনি সুধি থাকে এইখিনি বাৰু ভাল গুণ ক'ব গ'লে তাইৰ যিটো পাঞ্চুৱেলিটি এইটো মোৰ বহুত ভাল লাগে যিটো ডিচিপ্লিন হয় আৰু আপুনি যদি কিবা এটা কাম দিয়ে তাই অতি মানে আণ্ডাৰ এনি চাৰ্কামষ্টেঞ্চেছ তাই বঢ়িয়াকৈ কৰি দিব আপোনাক মানে যিয়ে পৰিস্থিতি হওক তাই কৰি দিবই কামটো মানে সেইটো মানে এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তাই কামখিনি কৰি দিব সেইখিনি ভাল লাগে আৰু এটা গুণ আছে তাইৰ মানে তাই কেয়াৰিং হয় নিজৰ যদি অসুখো হৈ থাকে ছাপ'জ মোৰ কিবা এটা হ'ল কিন্তু নিজৰ অসুখটো তাই বাদ দিব মোৰ কেয়াৰিং বেছি কৰিব সেইবিলাক গুণ ভাল লাগে বাৰু তুমি কোৱা মই কি ক'ম বেয়া গুণটো দেধাৰ আছে মানে আঙুলিবোৰত গুণিলে শেষেই নহ'ব আৰু তাৰ মাজতে চবৰে ভাল গুণ থাকে আৰু সেইটো এজ এ লাইফ পাৰ্টনাৰ বিচাৰি লোৱাটো চবতকৈ দৰকাৰী যে কোনটো ভাল গুণ আছে কোনটো বেয়া গুণ আছে তেতিয়াহে বেয়া গুণবিলাক শুধৰাব পাৰিম হয়নে নহয় আৰু বেয়া গুণবিলাক নিজে কৈয়ে দিলে প্ৰথমে বেয়া গুণকেইটাই কৈ লওঁ বেয়া গুণ ফাৰ্ষ্ট কথা ক'ৰবাৰ পৰা আহি জোতাযোৰ ক'ৰবাত থ'ব টি চাৰ্টটো ক'ৰবাত থ'ব চাৰ্টটো ক'ৰবাত থ'ব পেণ্টটো ক'ৰবাত থ'ব আৰু পাৰ্চটোতো সদায় হেৰাই মানে অফিচত যোৱা টাইমত পাৰ্চ কেতিয়াও বিচাৰি নাপায় মানে আহি পেলাই পকেটৰ পৰা ওলালে আৰু থৈ দিলে ক'ৰবাত তাৰপিছত আৰু বিচাৰি থাকক এনেকুৱা গতিকে ডিচিপ্লিন যদি হ'ল হয় তেতিয়াহ'লে এই প্ৰব্লেমটো নহয় আৰু মই কেতিয়াও বিচাৰি নিদিওঁ সেইকাৰণে সেইটো টাইমত মানে মই বিচাৰি নিদিওঁ যিমান দেৰি হয় এইখিনি হৈছে কিয় মই মেক্সিমাম টাইম হোষ্টেলতে আছিলোঁ হোষ্টেলত তাৰমানে কেনেকুৱা এইবিলাক এই ডিচিপ্লিনবিলাক মেইনটেইন নহয় আপোনাৰ আহিছে কেণ্টিনত ভাত খালোঁ আহিলোঁ বিচনাতে এইবিলাক মানে আহি যায় এই হেবিটবিলাক থাকি গ'ল তাৰমানে হোষ্টেলত ময়ো আছোঁ কিন্তু ছোৱালী মানুহ হোষ্টেলত থাকিলেও ডিচিপ্লিনে থাকে মষ্টলি ছোৱালীবিলাক ডিচিপ্লিন হয় ল'ৰাবোৰো থাকে কিন্তু আমাৰ এখেত নহয় মই নহয় বাৰু সেইটো এটা মানে বেয়া গুণ আৰু মানে মই চবতকৈ বেয়া পোৱা গুণ সেইটোৱে তেনেকুৱা আৰু বিশেষ তেনেকুৱা বাৰু নাই আৰু ক'ব গ'লে মোৰ খং উঠে যেতিয়া এনিটাইম মোক যে টেবলেট খোৱাৰ কথা ক'লে টেবলেট খোৱাৰ কথা কৈ থাকিলেও মোৰ খং উঠে বাৰু কিন্তু সেইটো বাৰু মোৰ ভালৰ কাৰণে কয় সেইটো বুজি পাওঁ আৰু কি কৰে মোৰ মাহঁতক লগাই দিয়ে মই যদি টেবলেট নাখাওঁ কোনোবা পাকত গৈ পেলাই ফোন গুচি যায় মানে আৰু সেইফালৰ পৰা মোৰ তাত ফোন আহি যায় মই তেতিয়াই গম পাওঁ যে ফোন গুচি গৈছে সেইফালে গতিকে সেইটো এটা মানে মোৰ কেতিয়াবা খং উঠে কেতিয়াবা হাঁহিও উঠে সেনেকুৱা তাৰমানে চ' সেইটো আৰু চবতকৈ ভাল গুণ ক'বলৈ গ'লে সেইটোৱে কাৰণ তেওঁ বহুত কেয়াৰ লয় মোৰ যিহেতু মই অকণমান অসুখীয়া গতিকে তেওঁ যিখিনি কেয়াৰ ল'ব লাগে এজ এ লাইফ পাৰ্টনাৰ সেইখিনি লয় অফিচত থাকিলেও সুধিব টেবলেট খালানে নাই এই কৰিলানে নাই চ' যিখিনি তেওঁৰ সেইটো এটা ভাল গুণ বুলি কওঁ মই চব হাজবেণ্ডে এইটো কৰিব লাগে নিজৰ লাইফ পাৰ্টনাৰটোৰ যদি কেয়াৰ নলয় তেনেহ'লে কাৰ কেয়াৰ ল'ব গতিকে যিহেতু গোটেই জীৱনটো নিজৰ লাইফ পাৰ্টনাৰজনৰ লগতেই কটাব লাগিব গতিকে লাইফ পাৰ্টনাৰজনৰ কেয়াৰ লোৱাটো বহুত দৰকাৰী আৰু সেইটো এটা জোৰ জবৰদস্তি কৰা বস্তু নহয় বাৰু সেইটো এটা মনৰ পৰা অহা বস্তু আপুনি মনেৰে যেতিয়া কাৰোবাক ভাল পাব বা কাৰোবাৰ লগত আপুনি গোটেই জীৱনটো থাকিব বিচাৰিব তেতিয়া সেই কেয়াৰটো অট'মেটিকেলি আহি যায় বুলি মই ভাবোঁ বাকী আপোনালোকে কেনেধৰণে ভাবে আপোনালোকে কমেণ্ট কৰি জনাব
চ' সেইটো এটা ভাল গুণ। আৰু ছেকেণ্ডলি ক'বলৈ গ'লে বিয়াৰ পাছৰ পৰা মানে ফ্ৰেণ্ড চাৰ্কেল বহুতখিনি কমি গ'ল বুলি ক'লেও ভুল নহ'ব, এওঁৰ কথা কৈছোঁ। কাৰণ যিহেতু আমাৰ ইয়াত ব্যস্ততাপূৰ্ণ জীৱন, সকলোৱে জানে ইয়াত শ্বিডিউলবিলাক বহুত বিজি, গতিকে অফিচৰ বা নিজৰ যিখিনি কৰ্মজীৱনৰ কাম আছে সেইখিনি সময়ত বাহিৰে বাকী সময়খিনি তেওঁ মোকে দিবলৈ চেষ্টা কৰে। সেইটো এটা মই ভাল পাওঁ, কাৰণ ক'ৰবাত গ'লেও তেওঁ মানে চবতে মোক লৈ যায়। মানে মই টোপোলা বুলি ক'লেও ভুল নহ'ব, ডিঙিৰ মাদুলি। গতিকে সেনেকুৱা আৰু মানে ফ্ৰেণ্ড চাৰ্কেলৰ লগত ইমান ঘূৰি নুফুৰে বা তেনেকৈ হেৰি নকৰে। গ'লেও মানে আমি দুটাই একেলগেই যাওঁ, তেওঁৰ ফ্ৰেণ্ড চাৰ্কেল হওক বা মোৰ ফ্ৰেণ্ড চাৰ্কেলেই হওক, আমি গ'লে একেলগেই যাওঁ। সেনেকুৱা মানে অকলে ধৰক কিছুমান থাকে ন, যে অফিচৰ পৰা আহিলে আকৌ ওলাই গুচি গ'ল ফ্ৰেণ্ডৰ লগত, আকৌ সেনেকুৱা থাকে ন কিছুমান, মানে চবেই নহয়, কিছুমান থাকে তেনেকুৱা। কিন্তু তেওঁৰ সেই হেবিটটো নাই, সেইটো এটা মই ভাল পাওঁ। কাৰণ যিখিনি বাকী মানে খালী সময় থাকে সেইখিনি মোকে দিয়ে বুলি ক'লে ভুল নহয়, বা তেওঁৰ নিজৰ যি কাম থাকে ঘৰত বা সেইখিনি কৰিলে বা গ'লেও ক'ৰবাত মানে মোক লগত লৈয়ে যায়, সেইটোৱে কথা। চ' সেইটো এটা এইবিলাক হেবিট কণ্ট্ৰল একচুৱেলি তায়ে কৰিছে। আগতে আছিলে, ঘূৰি ফুৰিছিলোঁ মই, ফ্ৰেণ্ডৰ লগত গৈছিলোঁ, কিন্তু বিয়া হোৱাৰ পিছত মই যোৱা নাই। সেইটোৱে কথা। গতিকে ময়ো তেওঁক এৰি ক'তো নাযাওঁ, তেওঁ মোক এৰি ক'তো নাযায়। সেইটো আমাৰ মানে এটা হেবিট হৈ গৈছে এতিয়া মানে। গতিকে সেনেকুৱা আৰু আমি এনেকৈ মানে বুজাবুজিৰ মাজেৰে, মৰম চেনেহৰ মাজেৰে এনেধৰণে চলি আছোঁ। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, আমি যাতে এনেকৈ গোটেই জীৱনটো কটাব পাৰোঁ। আৰু সেইটোৱেই কথা, এটা ৰিলেশ্যনশ্বিপত এনেকুৱা নহয় যে আমাৰ মাজত কাজিয়া নহয়, কাজিয়া নিশ্চয় হয়। কাৰণ দুটা ডিফাৰেণ্ট মেণ্টেলিটি হ'লে কাজিয়া হ'বই। মানে চবৰে মেণ্টেলিটি কিছুমান কামত হ'লেও এটা ডিফাৰেঞ্চ থাকে ন, যে তেওঁৰ এইটো কাম ভাল লাগে, মোৰ চব ইণ্ডিভিজুৱেলৰে মেণ্টেলিটি বেলেগ বেলেগ হয়। কিছুমান মতানৈক্য হয়, তেতিয়া মই জানো তাইৰ খংটো বেছি, তাই তেতিয়া খং কৰে। মই তেতিয়া বুজি পাওঁ যে যিহেতু তাইৰ খং উঠিছে, তো মই চাইলেণ্ট হোৱাটো ভাল। কাৰণ দুয়োটাই যদি একেলগে তৰ্ক বিতৰ্ক হয়, তেতিয়া কাজিয়াটো বাঢ়ি যায়। তো মই কাজিয়াটো কমাই দিওঁ, যে বাছ মই চাইলেণ্ট হৈ যাওঁ। তাৰপিছত লাহে লাহে তাইৰ মানে খংটো কমি যায়। সেনেকৈ আমি মানে গোটেই 7 years চলিলোঁ। 7 years আমি চলিলোঁ। আৰু সঁচাকৈ মোৰ ইন ফিউচাৰ ভাবিছোঁ আগলৈকে আৰু এনেকেই চলি যাম আৰু। নাজানো ভগৱানে কি কয়। মোৰ খংটো বহুত বেছি। আগতে মোক মানে কেতিয়াবা ডিপ্ৰেশ্যন হয়, এনেকুৱা নহয়। কেতিয়াবা তাইৰ খং উঠিলে কেতিয়াবা মোৰ মানে ডিপ্ৰেশ্যন হয়। মই কিছুমান মানে নহ'বলগীয়া কিছুমান কাম কৰি দিওঁ, কিন্তু তথাপি পিছত আকৌ ভাবোঁ যে এইটো মই ভুল কৰি দিলোঁ। কেতিয়াবা হয় এনেকুৱা, মোৰ হৈছে, মোৰ লাইফত এইটো হৈছে। কিন্তু মই সেই কথাটো বুজি পাইছোঁ পিছত, যে মোৰ এইটো ভুল হ'ল, মই এনেকুৱা কৰিব নালাগিছিল। তাৰপিছত মই এইবিলাক যিবিলাক ভুল হ'ল তাৰ পৰা মই শিকিছোঁ, যে এইবিলাক যেতিয়া এনেকুৱা কিবা এটা পৰিস্থিতি হয়, ছিটুৱেশ্যন এটা এৰাইজ হয়, তেতিয়াহ'লে মই কি কৰিব লাগিব। একচুৱেলি এইবিলাক কথা মই লাইফৰ পৰাই এক্সপিৰিয়েঞ্চ লৈছোঁ, যে তাইৰ খং উঠিছে, মই চুপ হৈ যোৱা ভাল বা মই চাইলেণ্ট হৈ যোৱা ভাল। তো মই তাৰপিছত মানে কাজিয়াটো নোহোৱা হৈ যায়। সেইটো হয়ে, সেইটো চবৰে হয়। মোৰ খংটো বহুত বেছি। আগতে মোক দাদাই জোকাইছিলে যে তোমাকতো বিয়া পাতি নি পিছদিনা মানে ঘৰত থৈ যাব আৰু, এনেকুৱা মানে মই শ্বৰ্ট টেম্পাৰী আছিলোঁ। এতিয়া বহুত ক্ষেত্ৰত কমালোঁ, কিন্তু তথাপিও মোৰ উঠিয়ে যায়। মানে মোৰ কেতিয়াবা ডাঙৰ কথাটো খং উঠে আৰু সৰু কথাটো খং উঠি যায়, এনেকুৱা হৈ যায়। গতিকে সেয়াই। কিন্তু মানে ভাবোঁ আৰু মই খং নকৰোঁ, কিন্তু মোৰ অট'মেটিকেলি হৈয়ে যায়। খংটো বেছি। সেইটো মানে মোৰ বহুত ডাঙৰ ডিমেৰিট, আৰু এইটো সৰুৰ পৰাই আছে। আৰু সেইটোৱে ক'লোঁ আমাৰ এক্সপিৰিয়েঞ্চখিনি বিয়া হোৱাৰ। আৰু 7 বছৰ আমি এনেধৰণে কটালোঁ, বহুত ভালকৈ কটালোঁ। আমি ইজনে সিজনক ছাপোৰ্ট কৰি গ'লোঁ, বা
যিয়ে নহওক সুখে দুখে আমি 7 বছৰ কটালোঁ আৰু চবৰে লাইফত প্ৰব্লেম আহে, চবৰে লাইফত সুখ আহে নহয় জানো, কিন্তু প্ৰব্লেমৰ সময়খিনিতো ধৈৰ্য ধৰাটোহে মেইন কথা এটা ৰিলেশ্যনশ্বিপত। কিছুমান সৰু সৰু মতানৈক্যৰ কাৰণেও কিছুমান ৰিলেশ্যন ভাঙি যায়, কিন্তু সেনেকুৱা নহয়। ৰিলেশ্যনটো এটা বহুত মানে গড গিফ্টেড বুলি ক'ব লাগিব এজন লাইফ পাৰ্টনাৰ পোৱাটো, আৰু ভাল লাইফ পাৰ্টনাৰ পোৱাটো আৰু মানে বেছি ডাঙৰ কথা বুলি কওঁ আজিৰ দিনত মানে। কাৰণ কিছুমান ঘটনা কেতিয়াবা মানে ডিপ্ৰেশ্যন কৰি দিয়ে, মানে কিছুমান ঘটনা আমি শুনো কেতিয়াবা নহয় জানো। চ' সেয়াই, গতিকে সেইটোৱে কথা। গতিকে ৰিলেশ্যনশ্বিপ এটাত চবতকৈ ইম্পৰ্টেণ্ট হৈছে বিশ্বাস, মৰম, ভালপোৱা, ইজনে সিজনৰ কেয়াৰ লোৱাটো চবতকৈ দৰকাৰী, আৰু তেতিয়া এটা ৰিলেশ্যনশ্বিপ স্মুথলি চলি যায়। আৰু সৰু সুৰা কাজিয়া লাগিবও লাগে, তেতিয়াহে গম পোৱা যায় কাৰ কিমান মৰম। আৰু মই আগতে নামাতো, এইজনে মাতে, মই কওঁ মোক নামাতিবা, আৰু নামাতিবা ক'লেও মাতিবই আহিব। গতিকে সেয়াই আমাৰ সেয়া কাজিয়া, আগবেলা লাগিলোঁ, পিছবেলালৈকে ঠিক হৈ গ'ল আৰু মানে ক'ৰবাত গ'লোঁ আৰু ওলাই পেলাই। গতিকে সেনেকুৱা। চ' আপোনালোকক জনালোঁ অকণমান আমাৰ সুখ দুখৰ কথাবিলাক। গতিকে আপোনালোকে কেনেকুৱা পালে জনাব, আৰু আপোনালোকৰো এক্সপিৰিয়েঞ্চবিলাক আমাক জনাব, যিসকলে বিয়া পাতিলে আৰু যিসকলে এতিয়া বিয়া পাতিমকৈ ৰেডি হৈ আছে, তেওঁলোকেও অকণমান গম পাব যে ৰিলেশ্যনশ্বিপ এটা ভালদৰে চলাই নিবলৈ কি মানে এটা দৰকাৰী এটা লাইফৰ এটা পাৰ্ট, সেইটো গম পাব। গতিকে সেয়াই। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। লগতে যিসকল নতুন আলহী আছে আমাৰ চেনেলত, তেওঁলোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু তেতিয়াহে আমি নতুন ভিডিঅ' দি থাকিলে আপোনালোকে নটিফিকেশ্যন পাই থাকিব। তেনেহ'লে আজিলৈ ইমানেই। থেংক ইউ ছ' মাছ। বাই বাই, টেক কেয়াৰ, লাভ ইউ অল।